সাংবাদিকসকলে কিয় নেদেখুৱালে যে ল'ৰাজনৰ মাথা ফালা হৈছে, ল'ৰাজনৰ পিঠিত বহুত বেছি আঘাত কৰা হৈছে। কিছুমান কথা নকওঁ বুলি ভাবিলেও আকৌ ভিডিঅ' বনাবলগীয়া হয়, আকৌ ক'বলগীয়া হয়। ল'ৰাজনৰ মুখে আপোনালোকে শুনকচোন। নমস্কাৰ অসমবাসী ৰাইজ, মই মনজিত দলে, গাঁও ঢকুৱাখানা বাহিৰ কপচান, ডিষ্ট্ৰিক্ট লখিমপুৰ। ভিডিঅ' বনাব গৈছিলোঁ গোবিন্দপুৰ পানীগাঁও নামৰ ঠাইত। তাতে প্ৰেংক ভিডিঅ' বনাই থাকোঁতে এই গাঁৱৰ মানুহবোৰে মোক ভুল বুজি আৰু মোৰ ভাইটিক ইমানে মাৰিলে, আমি কৈছোঁ, হাতযোৰ কৰি কৈছোঁ যে দাদা আমি একো ভুল কাম কৰা নাই, আমি একো বেয়া কাম কৰা নাই, আমি একো ডকাইত কৰা নাই, জাষ্ট আমি প্ৰেংক ভিডিঅ' শ্বুট কৰি আছোঁ। কিন্তু আমাৰ কথা এটাও নুশুনাকৈ এই গাঁৱৰ মানুহবোৰে ইমানে আমাক কোবালে, আমাৰ বহুত কণ্ডিশ্যন বেয়া হৈ গ'ল। বেলেগ নিউজ চেনেলৰ মতে মই জানিব পাৰিছিলোঁ ল'ৰা দুজনক অলপ পিটিছে, মানে ধৰি লওক দুচাট এচাট দিছে আৰু পুলিচক গতাই পঠিয়াই দিছে থানালৈ। তাৰপিছত ল'ৰা দুজন ঘৰলৈ গৈছে, কিন্তু তেনেকুৱা একেবাৰেই নহয়। এজন ল'ৰাৰ মাথাত পিটি ইমানেই মাৰিছে ফালি গৈছে এনেকুৱা ছাইডত। আপোনালোকে ভিডিঅ'টো মই দেখুৱাম, চাব। তাৰ আগতে কথাখিনি কৈ লৈছোঁ, এইখিনি হ'ব নালাগিছিলে। এজন ল'ৰাই কিবা এটা ভুল কৰিছে, দুচৰ দি পুলিচক গতাই দিছে, মানি ল'লোঁ তালৈকে। কিন্তু কাৰো অধিকাৰ নাই বা মোৰ হ'লেও নাই যে কোনোবাই ভুল কৰিছে বুলি পিটি পিনি তাক মাথা ফালিম। গোটেই পিঠি আপোনালোকে চাব নোৱাৰে ল'ৰাজনৰ। ক্লিপটো চাই লওকচোন। হয়তো দেখি আপোনালোকৰো বেয়া লাগিছে, কিন্তু কি কৰিব, উপায় নাই। ল'ৰাজনৰ লগত আজি মই কথা পাতিছিলোঁ। কথা পাতি যিখিনি কথা মই জানিবলৈ পাৰিলোঁ, মানে মোৰ মাথাই কাম নকৰা হৈ গৈছে। আৰু সেইকাৰণেই মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সেই ঘটনাটোত সাংবাদিকসকলো উপস্থিত আছিল, কিন্তু সাংবাদিকসকলে কিয় নেদেখুৱালে যে ল'ৰাজনৰ মাথা ফালা হৈছে, ল'ৰাজনৰ পিঠিত বহুত বেছি আঘাত কৰা হৈছে, ল'ৰাজনক হস্পিটেলত নি পুলিচৰ লগত গৈ চিলাই কৰিবলগীয়া হৈছে। এইখিনি কথা কিয় উল্লেখ নকৰিলে সেই নিউজ চেনেলসমূহে? মই সেই কথাটো লৈ কিন্তু অলপ ডাউট হৈছোঁ। আৰু আপোনালোকৰ মতামতটো কি এবাৰ কমেণ্ট কৰি জনাই দিব। কাৰণ যদি সেই ঘটনাটোৰ লগত সাংবাদিকসকলো জড়িত হৈ নাথাকিলে হয়, হয়তো দেখুৱালেহেঁতেন। যদি সিহঁতি নিৰপেক্ষভাৱে কাম কৰিলে হয়, সেই ল'ৰা দুজনৰ মাথা ফলাটোও দেখুৱালে হয়। আপোনালোকে ভিডিঅ' ফুটেজটো আকৌ এবাৰ চাওক। মিচিং ল'ৰা দুজনক এনেকৈ মৰাটো কিন্তু মই একেবাৰেই ভাল হৈছে বুলি নাভাবোঁ। আৰু এটা কথা, ল'ৰাজনৰ মতে মই জানিব পাৰিছোঁ, যিজন মানুহক সিহঁতি প্ৰেংক কৰিছিলে, সেই প্ৰেংক কৰা মানুহজনে নিউজ চেনেলৰ আগত কৈছে ল'ৰাকেইজনে হেনো ধন দাবী কৰিছিল। কিন্তু এতিয়া সেই ল'ৰা দুজনে প্ৰমাণ দিব পৰা নাই। কাৰণটো হ'ল ল'ৰা দুজনৰ হাতত ফোনটো নাই, ল'ৰা দুজনৰ হাতত কেমেৰাটো নাই। সেই ঘটনাটো যেতিয়া হৈছিল, সেই তাৰে লোকেল মানুহে কেমেৰাটো আৰু ফোনটো লৈ লৈছিল। এতিয়ালৈকে ঘূৰাই দিয়া নাই। কিন্তু মই এইবিলাক কথা একদমেই বেয়া পাইছোঁ। কাৰণ দি দিব লাগে কেমেৰা এটা। আপোনালোকে যিকেইজনে লৈছে, এটা কিনি চাব কিমান কষ্ট কৰি কিনিবলগীয়া হয়, কিমান টকা লয়।